ডিফু ন্যায়িক আদালতৰ পৰিষদৰ 3গৰাকী MSc লৈ দিয়া গোচৰৰ আধাৰত আজি হ'বলগীয়া শুনানি 16 অক্টোবৰলৈকে পিছুৱাই দিছে চৰকাৰী অধিবক্তাগৰাকী উপস্থিত হ'ব নোৱাৰাৰ বাবে আদালতৰ এই সিদ্ধান্ত। অনলাইন শ্বপিঙৰ পৰা এতিয়া সাৱধান। অনলাইন ফ্লিপকাৰ্ট কোম্পানীৰ জৰিয়তে 7,000 টকাৰ মূল্যৰ স্মাৰ্টফোন অৰ্ডাৰ দিছিল ডংকামকমৰ এজন গ্ৰাহকে। কোম্পানীয়ে পঠোৱা পেকেটত স্মাৰ্টফোনৰ পৰিৱৰ্তে পোৱা গ'ল এটা চাবোন। জিলা বন বিভাগত অৰাজকতা। লাংমিলি বিড অফিচৰ নাকৰ আগতে দমাই থোৱা চেগুন কাঠ বেটেলিয়নৰ এটা দলে খৰিবলৈ ট্ৰাকত উঠাই নিয়ে। এই কাৰ্য দেখিও নীৰৱ ভূমিকা পালন কৰা বন কৰ্মচাৰীৰ ভূমিকাত ৰাইজৰ ৰহস্য কুণ্ঠ। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। পৰিষদৰ 3গৰাকী MSc বিৰুদ্ধে 19 অক্টোবৰত হ'বলগীয়া গোচৰৰ শুনানি ডিফু ন্যায়িক আদালতে পুনৰ অহা 16 নৱেম্বৰলৈ পিছুৱাই দিয়া হৈছে। ব্যক্তিগত অসুবিধাৰ বাবে চৰকাৰী অধিবক্তাগৰাকী আদালতত উপস্থিত থাকিব নোৱাৰাৰ বাবে আদালতে ঘোষণা কৰে এই সিদ্ধান্ত। অৱশ্যে নিৰ্বাচন আয়োগৰ হৈ আয়োগৰ পৰা অহা চেক্ৰেটাৰীৰ সাক্ষ্যদান আদি কাৰ্য সম্পন্ন কৰা হয়। কাৰ্বি পৰিষদৰ 3 নিৰ্বাচিত প্ৰতিনিধিৰ বিপক্ষে আজি হ'বলগীয়া গোচৰৰ ৰায় পুনৰ পিছুৱাই দিয়া হৈছে আগন্তুক 16 নৱেম্বৰলৈ। আদালতত আজি পৰীক্ষণ হ'বলগীয়া নিৰ্বাচন সম্পৰ্কীয় কাগজ মতে বোকাজনৰ SDOই ঠিকমতে জমা দিব নোৱাৰাৰ লগতে বিপক্ষ 3 MScৰ অধিবক্তাগৰাকীৰ পিতৃৰ অসুস্থতাৰ বাবে আদালতত আহি উপস্থিত নোহোৱাৰ আদি কাৰণত আজি হ'বলগীয়া গোচৰৰ শুনানি এইদৰে পিছুৱাই দিয়া হৈছে। MSc কনষ্টিটিউচন যিটো ইলেকশ্যন পিটিশ্যন প্ৰাঞ্জল কৈ ফাইল কৰিছিল 2017 চনত। এইটো হ'ল 4 অক্টোবৰ 2018। এইটো আজি ক্ৰছ এক্সামিনেশ্যনৰ কাৰণে আছিলে আৰু 2জন অফিচিয়েল উইটনেছ আছিলে। পিটিশ্যনক আজি ৰেছপণ্ডেণ্টৰ উকিলে ক্ৰছ এক্সামিন কৰাৰ কথা আছিল আৰু চৰকাৰী পক্ষৰ পৰা 2জন সাক্ষীক মতা হৈছিল। এজন হৈছে আমাৰ ষ্টেট ইলেকশ্যন কমিশ্যনৰ মাতিছিলোঁ আৰু তেওঁৰ ৰিপ্ৰেজেণ্টেটিভ হিচাপে তেওঁৰ ছেক্ৰেটাৰীক পঠাইছে। আৰু আমাৰ যিটো বোকাজান চাব ডিভিজনৰ SDO যাৰ নেতৃত্বত ইলেকশ্যনটো শেষ হৈছিল, এজ এ প্ৰিজাইডিং অফিচাৰ আছিল তেওঁ ইলেকশ্যন অফিচাৰ। তেওঁকো কিছু ৰেকৰ্ড আনিবলৈ কোৱা হৈছিল এই ইলেকশ্যন সম্পৰ্কে। আৰু 2জনো যোৱা 21/9/2019 তাৰিখে 2জনৰ ৰেকৰ্ড আহি জমা আছিল, কিন্তু সময়ৰ অভাৱত হোৱা নাছিল। আজি তেওঁলোকে কোৰ্টত সাক্ষ্যদান কৰিছে। ষ্টেট ইলেকশ্যন কমিশ্যনৰ যিজন ছেক্ৰেটাৰী তেওঁৰ আজি সম্পূৰ্ণভাৱে সাক্ষ্যদান সমাপ্ত হৈছে। আৰু যিজন আমাৰ SDO বোকাজান তেওঁৰ অলপ ডকুমেণ্টৰ দুটা ডকুমেণ্টৰ ভালকৈ কোৰ্টত দাখিল কৰিব নোৱাৰাৰ কাৰণে তেওঁৰ সাক্ষীটো ডেফাৰ কৰা হৈছে। আৰু আজি অপজিট পাৰ্টিৰ অৰ্থাৎ ৰেছপণ্ডেণ্টৰ উকিল নোহোৱাৰ কাৰণে গুৱাহাটীৰ পৰা যিজন উকিলে লেট কাউন্সিল যিয়ে কেছটো প্ৰতিনিধিত্ব কৰে তেওঁ নোহোৱাৰ কাৰণে আৰু তেওঁৰ দেউতাক অসুখ বুলি এখন দৰখাস্ত কোৰ্টত দাখিল কৰিছে। এই ভিত্তিত এইসকলৰ আজিটো ক্ৰছ এক্সামিনেশ্যন সাক্ষীসকলৰ সেইটো ডিফাৰ কৰা হৈছে আৰু কেছটো পৰৱৰ্তী 16/11/2019 ফিক্স কৰিছে সাক্ষীৰ বাবে আৰু ক্ৰছ এক্সামিনেশ্যনৰ বাবে। এই সন্দৰ্ভত গোচৰীয় পক্ষৰ অধিবক্তাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয় যে আনহাতে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচিত 3 প্ৰতিনিধিৰ বিপক্ষে হোৱা গোচৰৰ সন্দৰ্ভত APSLCৰ নেতা JI কাঠাৰেও সংবাদ মাধ্যমৰ আগত এইদৰে স্পষ্ট কৰি কয় যে ষ্টেচন voter list abang 2014 Potaban one wrong lapen MLA election voter list one wrong lapen page first page and one wrong second page third page abang one with it lapen kinangi abang ke sita voter list ke council election voter list si kinangi lapen 2017 si kinangi la loison ke la posi ala tum lang peme un edet lo lang peme hen no dak lo lapen ke hala alang litum hala kece MSc bang ketom atum advocate atum Guwahati ben si ke wang high court advocate atom hala tum wang wedet application si nang lu dun wrong pu apo so det pu si ke pu lama si so det pulote gilitum
advocate tum ta societa pilo puke puno dak lo geso pulo te lama si alang litum elitum advocate tum ta kroy do nang kok lo la helo amasi cross examine long le det lo la puye alang alam theke ke la helo la elitum ana thu pen leki un e kali hala bang ana thu bang siki un e hala SDO Bokajan alang li la pen hala election officer Bokajan alang litum hala voter list ke wan pe me apot lo la pen e sona bangke hala mohonto la pen phukon atum advocate atum keso pukok pen ajok nang ki dun un e pen ajok si pini ke cross examination un edet la si aku pe prap jing dang yi pulo eli tum advocate bangke je November hini ke thoma tarik le do to that nang pulo malang litum pulo o la puge kali ne puge su ko anajir ki dingi ne pu thek the pomasi to tang te pomasi mo November great rock arni si ako ki fix to lailo ya lam bang pini ke Stefan Turner report Kat News অনলাইন শ্বপিঙতো প্ৰবঞ্চনা পশ্চিম কাৰ্বি আংলঙৰ ডংকামকামৰ এগৰাকী গ্ৰাহকে ফ্লিপকাৰ্টৰ কোম্পানীৰ জৰিয়তে অনলাইন শ্বপিং কৰিছিল সময়মতে ফ্লিপকাৰ্ট কোম্পানীটোৱে হুজাইস্থিত এজেন্সিয়ে শ্বপিঙৰ পেকেট দি থৈ গ'ল গ্ৰাহকে পেকেট খুলিহে মূৰে কপালে হাত দিবলগীয়া অৱস্থা হ'ল কিয়নো ধুনীয়াকৈ সিল মাৰি পঠিওৱা পেকেটৰ ভিতৰত গ্ৰাহকে অৰ্ডাৰ কৰা ৭০০০ টকাৰ মোবাইলৰ বিপৰীতে আহিল এটা সামান্য ১০ টকীয়া মান মূল্যৰ চাবোনৰ টুকুৰাহে হয় এতিয়াৰে পৰা ঘৰত বহি বহি অনলাইন যোগে শ্বপিঙৰ কথা পাহৰি যাওক নহলে অনলাইন শ্বপিঙৰ নামত আপোনাকো প্ৰবঞ্চনা কৰিব পাৰে অনলাইন বজাৰ কোম্পানীবোৰে অনলাইন ফ্লিপকাৰ্টৰ যোগে বজাৰ কৰি মাথমাৰ খাবলগীয়া হৈছে পশ্চিম কাৰ্বি আংলঙৰ ডংকামকামৰ এগৰাকী গ্ৰাহকে ডংকামকাম ACB কলনী ৰূপলিন বেবী নামৰ এগৰাকী মহিলাই ফ্লিপকাৰ্ট কোম্পানীৰ জৰিয়তে ৭০০০ টকীয়া মোবাইলৰ অৰ্ডাৰ কৰিছিল কেইদিনমানৰ আগতে আৰু আজি মই তেখেতৰ বস্তুটো ডেলিভাৰী কৰিবলৈ আহিছিলোঁ মই ফ্লিপকাৰ্টত কাম কৰোঁ আজি ২ মাহৰ পৰা কাম কৰি আছোঁ আজি ফাৰ্ষ্ট টাইম মই এনেকৈ পালোঁ যে তেখেতৰ বস্তুটো ৰূপলিন বেবী নামৰ পাৰ্চেল এটা আছিলে ৰেডমি ফোন আছিলে তাত এই ফোনটো যেতিয়া তেখেতে মোৰ ওচৰত খুলিলে তেতিয়া চালোঁ এইটোৰ ভিতৰত মোবাইল নাই পাৰ্চেলটোহে আছে চাবোনটোহে আছে তাৰপিছত তেখেতে মোক কৈছে যে পইচাটো তেখেতক ঘূৰাই দিব লাগিব আৰু মই পইচাটো ঘূৰাই দি দিছোঁ তেখেতক আৰু এইটো পাৰ্চেলটো মোৰ হাতত এতিয়াও আছে এইটো মই অফিচত জমা দি দিম নিৰ্দিষ্ট দিনা অৰ্থাৎ 19 অক্টোবৰে হুজাইস্থিত ফ্লিপকাৰ্ট কোম্পানী এজেন্সিৰ কৰ্মচাৰীয়ে নিৰ্দিষ্ট পেকেটটো আনি ৰূপলিন বেবীৰ হাতত দি যায় নীলি ৰংকে ডংকা চাৰপু পাটৰ গাঁও Soputan nang li kopi apa sih nang li ke nang jima kopi hamus nang li ka order soputan nang li pacini monta. Nili pacini gantung ke la bangso athe ke la mobile order dun lo order date pe nala ka order bang nili I ka supi rublin BP hala si order lo aman ni phan phonang le lo ni phan phonang le pe namasi ni mang dak bang lo amasi order nang le lo pusi nang pu si dak bang lo sarli long bang lo amasi dak Flipkart delivery tum long bang lo bang pe nama mobile ka order ke Flipkart company no Flipkart company lo la order pe nang tum kona dor mobile ka order pacini thi mas 7,000 7,000 di kopi mobile lang tum ka so Realme di ana tum 7,000 order pen pin nang tum so box long kang pu pen kopi si tek ponong lo la so box surprise pic neta la so mane kang pu pen amat sabun si long rong dela sabun kang pu pen sabun long rong aman neta nining thiha ka joy ni pen dak wang lo amala tum baning ye lo amal sedada pu ni panang pulo ni tum lege chok chekali company tum si chok kilo lake la si poisa bana return to pack pu masi poisa bana return to pack lo কিন্তু পেকেট খুলি দেখে যে ভিতৰত স্মাৰ্টফোন নহয় সামান্য এটুকুৰা চাবোনহে লগে লগে পৰিয়ালৰ লোকে আগবাঢ়ি গৈ কৰ্মচাৰীজনৰ পৰা মোবাইল ফোনৰ বিনিময়ত আদায় দিয়া টকা ঘূৰাই লয় এই ঘটনাৰ পৰা এতিয়া যিকোনো কোম্পানীৰ জৰিয়তে অনলাইন শ্বপিং কৰিবলৈ যাওঁতে ভাবিবৰ হ'ল ডংকামকামৰ পৰা কেলভিন টাৰাঙৰ ৰিপৰ্ট কাট নিউজ
কাৰ্বি আংলং জিলা বন বিভাগত চলিছে অৰাজকতা দিন দুপৰতে বেটেলিয়নৰ দৰে ট্ৰাকত খৰি বুলি উঠাই নিব খুজিছিল মূল্যৱান চেগুন কাঠ বকলিয়া লাংমিলি বিট অফিচৰ সন্মুখতে ঘটিছিল এই কাৰ্য কাউপা সভাপতি হস্তক্ষেপত কাঠ উঠাই নিয়াত বেটেলিয়ন দল সফল নহল যদিও এই সকলো কাৰ্য দেখিও নীৰৱ দৰ্শক ভূমিকা পালন কৰি আছিল বন কৰ্মচাৰীসকল বন কৰ্মচাৰী এনে কাৰ্যত গভীৰ ৰহস্যৰ গোন্ধ পাইছে একাংশ ৰাইজে মূল্যৱান চেগুন কাঠক চিনি নোপোৱা মানুহ কমেই আছে ট্ৰাক এখনত ইতিমধ্যে বুজাই কৰা কাঠসমূহক আপুনি লক্ষ্য কৰক প্ৰাপ্ত বয়স্ক কাঠসমূহ কিমান মূল্যৱান হ'ব বজাৰত কিন্তু এনে মূল্যৱান কাঠসমূহকে খৰি চলাবলৈ নিয়া কাৰ্য সহজভাৱে সেয়ে লোৱা নাই প্ৰত্যক্ষদৰ্শীয়ে কাউপাৰ সভাপতি মোহন তেৰণৰ কৰবাৰ পৰা সেইখিনিত উপস্থিত সকলো কাণ্ড প্ৰত্যক্ষ কৰাত তেওঁ লগে লগে ওচৰৰে বিট অফিচত জনায় তেৰণৰ পৰা সকলো কথাবোৰ গম পোৱাতহে বিষয়া কৰ্মীসকলে আহি এইসমূহ কাঠ চব্জি লৈ আৰু লগে লগে কাৰ্যালয় চৌহদলৈ লৈ যায় কিন্তু এইখিনিতে প্ৰশ্ন হৈছে বন কাৰ্যালয় সন্মুখত ঘটি থকা এই কাণ্ড কোনো এজন কৰ্মচাৰীয়ে দেখা কিয় নাপালে জানিব পৰা মতে এনেদৰে বিনা অনুমতিত ট্ৰাকখনত চেগুন কাঠ বুজাই কৰা দেখি কোনোৱে হকাবধা বা প্ৰশ্ন এটাও কৰা নাছিল বন বিভাগটো এনে স্থলত খৰি অজুহাতত মূল্যৱান কাঠকে এইদৰে ট্ৰাকত তুলি নিয়া কাণ্ডত গভীৰ ৰহস্যৰ গোন্ধ পাইছে উপস্থিত ৰাইজে বকলিয়াৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ দেশ তথা ৰাজ্যৰ লগতে কাৰ্বি আংলঙৰ বিভিন্ন পৰিষদীয় এলেকাত অনুষ্ঠিত হৈ আছে জাতিৰ পিতা মহাত্মা গান্ধীৰ সংকল্প যাত্ৰাৰ কাৰ্যসূচী এই কাৰ্যসূচীৰ উপলক্ষে আয়োজিত সভাত পলিথিন মুক্ত তথা স্বচ্ছ ভাৰত গঢ়াৰ সংকল্পৰ কথা দোহাৰিলে বিজেপি শাসকীয় নেতাসকলে কাৰ্বি আংলঙৰ বিভিন্ন পৰিষদীয় এলেকাত অনুষ্ঠিত হৈ আছে জাতিৰ পিতা মহাত্মা গান্ধীৰ সংকল্প যাত্ৰাৰ কাৰ্যসূচী টিম কাৰ্বি আংলঙৰ চিফ তুলিৰাম ৰংহাঙৰ নেতৃত্বত অনুষ্ঠিত এই অনুষ্ঠানত টিম কাৰ্বি আংলঙৰ কাৰ্যবাহী সদস্যসকলৰ লগতে সাংসদ হৰেণ সিং বে বিধায়ক ডক্টৰ নুমল মুমিত পৰিষদৰ ডেপুটি স্পিকাৰ ৰিতেশ সিংহি প্ৰমুখ বিজেপি কৰ্মকৰ্তাসকল উপস্থিত থাকে দেওপানী সৰুপথাৰ পৰিষদ এলেকাৰ ৰাইজক জাতিৰ পিতা মহাত্মা গান্ধীৰ সৎ আদৰ্শ সৎ কৰ্ম তথা সৎ জীৱনকৃত আৰু দেশ তথা জনগণৰ বাবে কৰা ত্যাগৰ বিষয়ে বিস্তাৰভাৱে অৱগত কৰোৱাৰ লগতে গান্ধীজীৰ আদৰ্শৰে পলিথিন মুক্ত তথা স্বচ্ছ ভাৰত গঢ়াৰ বাবে এই সংকল্প যাত্ৰা সমষ্টিয়ে সভাত কেইবা শতাধিক বিজেপি সমৰ্থক ৰাইজে অংশগ্ৰহণ কৰে সমস্যা দিছো বাণিজ্যিক বিৰতিৰ Chloride Unisex Beauty Parlor Hinben Warsai Kemi Kipipon Lasila Sonobor Sai Kemi Helong Ninghangatum Ali Chuendunik Tha Warsai Kemi Laki Chiklu Jontro Kophan Kapamada Seke Piponji Lasi Apor Panhok Hip Pinpen Chloride Unisex Beauty Parlor along Pate Bogda Miknon Rong Parpi Rong Berot near Iron Bridge Dipukar Bianglong Lasi Lan Soseka Chini Le Thojia Phan Laswa number 600-121-3664 along Humriknon Wang tha wang ik tha electronic hormone ang litum ador kijum hek pen long pon ikji lase apor pacheton dun pen warsai kemi to endun iksana nang litum long pon ikji lake free cha long abrain LG Samsung Sony Whirlpool Haier TV long abrain dolake LG Samsung BPL Akai washing machine abrain lake Samsung LG Haier lapen ke tu thulang Plastic chair table steel lapen plywood furniture lapen ke solar inverter da longpon ikji lasinang litum nahumri ignon Asok Prasad Chateri Bokulia Electronic and Electrical Akulat Bokulia Main Market Karbi Anglong Assam on the Hill Areas Department a glorious one year now here's everything you need groceries and household supplies cosmetics, personal care and skincare essentials, appliances and electronics, stationery,
men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand, an offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Simonjir Children Park cum picnic spot, a place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery. A perfect place for your children and family. For more queries, please contact 91014-33731, 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, D4, Karbi Anglong. Colored Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Colored Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Dipu, Karbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. বিৰতিৰ পিছত পুনৰ পাতৰি মজিয়াত সভাই সমিতিয়ে কাৰ্বি আংলং জিলাত গুণগত শিক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত শিশুসকলৰ শিক্ষা ভৱিষ্যতৰ প্ৰথম শ্ৰেণীতে উজুতি জিলাখনৰ দুৱাৰবাকৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত ৰুইপি লাংছো এলপি স্কুল লংকমাৰ এলপি স্কুল ৰামফি তেৰাং এলপি স্কুলত বেতনভোগী শিক্ষকসকলে স্কুলসমূহত বছৰেকীয়া পৰীক্ষা আহিব হ'ল শিক্ষকে শ্ৰেণীত পাঠদানৰ বাবে নাহে দলমৰা শাখাৰ সন্মিলিত কাৰ্বি যুৱ ছাত্ৰ পৰিষদৰ কেইবাজনীয়া দলে ৰাইজৰ অভিযোগ ভিত্তিত স্কুল কেইখনত উপস্থিত হোৱাত এই দুখজনক শৈক্ষিক অৱস্থাৰ তথ্য বাহিৰলৈ আহে যি সময়ত হাচাকৰি বুলি উঠি অহা শিক্ষিত যুৱক যুৱতীসকলে চাকৰিৰ পিছত দৌৰি চেণ্ডেল জোতাৰ তল খহাই পাৰ পোৱা নাই সেই সময়তে শিক্ষাৰ উন্নত মানদণ্ড কৰাৰ কথা সভা সমিতিয়ে কৈ ভাগৰি নপৰা বিজেপি চৰকাৰৰ দিনত কাৰ্বি আংলং জিলাৰ প্ৰাথমিক শিক্ষা ব্যৱস্থাৰ ফুপুলা স্বৰূপ উদঙাই তুলিলে সন্মিলিত কাৰ্বি যুৱ ছাত্ৰ পৰিষদে যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বই সংবাদ মাধ্যমক জানিব দিয়া মতে ৰুইপি লাংছো এলপি স্কুল লংকমাৰ এলপি স্কুল ৰামফি তেৰাং এলপি স্কুলত বেতনভোগী শিক্ষকে শ্ৰেণীত আহি নকৰে পাঠদান ৰুইপি লাংছো এলপি স্কুলৰ চৌহদৰ কোনো সীমাবেৰা নাই আৰু ছাত্ৰ ছাত্ৰীয়ে পানী খাবলৈ নাই কুৱা বা দমকল এই বছৰ চৰকাৰে দিয়া মিড ডে মিল অৰ্থাৎ চৰকাৰে যোগান দিয়া মধ্যাহ্ন ভোজনৰ মুখ দেখা নাই স্কুলখনৰ ছাত্ৰ ছাত্ৰীসকলে একেই দশা লংকমাৰ এলপি স্কুলতো যদিও এইখন ছাত্ৰ ছাত্ৰী তথা স্কুলখনৰ মৰমতে বেতনৰ আশা নকৰাকৈ ছাত্ৰ ছাত্ৰীক সদায় আহি পাঠদান কৰে তপন তকবি নামৰ এজন যুৱকে আনহাতে বিভিন্ন মেলে মিটিঙে শিক্ষাৰ উচ্চ মানদণ্ডৰ ৰক্ষাৰ সম্পৰ্কত ভাষণৰ ফুলজাৰি মাৰি ভাল পোৱা বিজেপি শাসক নেতাসকলে এই সমূহ ভিতৰুৱা অঞ্চলৰ শিক্ষাৰ
প্ৰকৃত অৱস্থা পৰিদৰ্শন কৰিবৰ বাবে নাহে স্কুলসমূহলৈ স্কুলসমূহৰ শৈক্ষিক অৱস্থা পৰিদৰ্শন কৰিবলৈ যোৱা যুৱ ছাত্ৰৰ দলত আছিল দলামৰা শাখাৰ সন্মিলিত যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক ৰুৱেলছন টেৰাং বিত্ত সম্পাদক সঞ্জয় টেৰাং সহকাৰী বিত্ত সম্পাদক অজয় ফাংচু আৰু প্ৰচাৰ সম্পাদক টেণ্ডন লেগথে আদি যুৱ ছাত্ৰ পৰিষদে দলামৰাৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ বিজেপিৰ সবকা সাথ সবকা বিকাশ স্লোগানটি সিংথং পৰিষদ সমষ্টিৰ শতাধিক বছৰ গৰকা উমলাফে টিছং মৰাপ উমনেপ আৰু পেলং আদি কাৰ্বি গাঁৱৰ ৰাইজৰ বাবে মাথোন এক প্ৰশাসন হ'ল বিগত 100 বছৰে পশ্চিম কাৰ্বি আংলং জিলাৰ সিংথং এলেকাত এই পথেৰে উমলাফে টিছং মৰাপ আৰু পলেং আদি 4খন গাঁৱৰ ৰাইজে অহা যোৱা কৰি আহিছে চৰকাৰৰ বিয়াগুং ঘৰ কাপ্তানি বিভাগটো থাকিও যুগ যুগ ধৰি এই পথেৰে এই 4খন গাঁৱৰ ৰাইজে বজাৰ সমাৰ ৰোগীক লৈ চিকিৎসালয়লৈ তথা সৰু সৰু ল'ৰা ছোৱালীয়ে স্কুললৈ অহা যোৱা কৰি আহিছে এই পথ বিজেপিৰ সবকা সাথ সবকা বিকাশৰ স্লোগানেৰে ভোটাৰ ৰাইজক আভুৱা ভাৰি দিল্লী দিছপুৰ আৰু ত্ৰিপুৰ মছনত দখল কৰি এই ধৰণৰ উন্নয়ন তথা বিকাশৰ নমুনা কৰা বুলি সংবাদ মাধ্যমৰ আগত একাংশ ৰাইজে খুবেৰে মতামত ব্যক্ত কৰে বিপৰীতে সিংথং এলেকাৰে অন্তৰ্গত নেপালী অধিষ্ঠিত এলেকাত অলিয়ে গলিয়ে সাজি দিছে সুচল পথ কালাংলো লাসো মিলিতুম নন জংজং লাসো আলং ইনুট বাক আর পু কেথমাতে রিপ্রেজেন্টেটিভ আতুম সিতামে নাংচেরাব দনজি পু ইনুট বাকটা নাংকে চাকলং বাঙাবে লাপেন আফ্রাংমেন সিতামে ইলেকশন আফ্রাংলোতে মাজক সিতামে লাদাকা নাংলিতুম ভান তোবার নাং পিজি জি পুপুস বন সিতামে তিনি আরানিয়ান সিতামে লাসনি লিতুম থাকলংলে লাপেন রাতাসো তুম লাপসনসে কিসুং চেচাকনাং বমলো ৰাইজৰ প্ৰশ্ন স্থানীয় জনপ্ৰতিনিধি প্ৰদীপ ৰংভীৰ এইদৰে মাহিয়াৰ দৃষ্টি কিয় সিংথঙৰ পৰা বিশেষ প্ৰতিবেদক সিংথং আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ